নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেলটিলৈ স্বাগতম জনালোঁ। আজি 2021 চনৰ 2 ছেপ্টেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰ। আজি বাৰু আপোনালোকে গুগল ডুডলত দেখা পোৱা ডুডলটোৰ বিষয়ে জ্ঞাতনে নিশ্চয় নাজানে। জানিবৰ বাবে আমাৰ এই প্ৰতিবেদন উপভোগ কৰোঁ আহকচোন। বৃহস্পতিবাৰৰ গুগল ডুডলৰ বিষয় হৈছে এজন পোলেণ্ডৰ জীৱবিজ্ঞানী ৰুডল্ফ ষ্টেফান জন ৱেগল, যি এজন চিকিৎসকো আছিল। 1883 চনৰ 2 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ৱেগলৰ ইতিহাসত স্থান আছে, কিয়নো টাইফাছ জ্বৰ মহামাৰীৰ বিৰুদ্ধে এক কাৰ্যকৰী ভেকচিন প্ৰস্তুত কৰাৰ আঁৰত তেওঁৱেই আছিল মূল শক্তি। টাইফাছ কৰোনা ভাইৰাছৰ দৰে বিপদজনক নহ'ব পাৰে, কিন্তু 20 শতিকাৰ আৰম্ভণিতে এই ৰোগত আক্ৰান্ত হৈ যথেষ্ট লোকে প্ৰাণ হেৰুৱাইছিল। ৱেগল এজন দূৰদৰ্শী আছিল, যি ঔষধৰ ক্ষেত্ৰত অধিক গৱেষণাৰ মূল্য আৰু অনাগত দশকবোৰত ই কেনেদৰে জীৱনৰ মানদণ্ডত প্ৰভাৱ পেলাব পাৰে সেয়া তেওঁ জানিছিল। সেয়েহে তেওঁ এটা গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিছিল। তেওঁ এজন মানৱতাবাদীও আছিল, যিয়ে সমাজৰ সেৱাক আন যিকোনো বস্তুতকৈ আগুৱাই নিছিল। ধ্বংসৰ সময়ত তেওঁৰ ভূমিকাও লক্ষণীয় আছিল, কিয়নো তেওঁ বহুতো ইহুদী সম্প্ৰদায়ৰ সদস্যৰ কল্যাণৰ বাবে কাম কৰিছিল আৰু নিজৰ জীৱনকো তেওঁ বিপদত পেলাইছিল। তুলনামূলকভাৱে কঠিন শৈশৱ স্বত্বেও ৱেগলৰ শিকাৰ প্ৰতি আগ্ৰহ কেতিয়াও হ্ৰাস হোৱা নাছিল। ইউক্ৰেইনৰ লৱাও বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁক প্ৰথম বিশ্বযুদ্ধৰ সময়ত অষ্ট্ৰো-হাংগেৰিয়ান সেনাৰ বাবে কাম কৰিবলৈ মাতি অনা হৈছিল। তাতেই তেওঁ টাইফাছ জ্বৰৰ ওপৰত গৱেষণা আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান বাহিনীয়ে টাইফাছ জ্বৰৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁ সহায় বিচাৰিছিল, আৰু ৱেগলে এই সুযোগত পোলেণ্ডৰ বিভিন্ন দলৰ বহুতো ভূগৰ্ভস্থ সদস্য আৰু বহুতো ইহুদী সম্প্ৰদায়ৰ সদস্যক নিযুক্তি দিছিল, আৰু 1957 চনৰ 11 আগষ্টত তেওঁৰ মৃত্যু হৈছিল। কিন্তু তেওঁৰ জন্ম তিথি অৰ্থাৎ 2 ছেপ্টেম্বৰ তাৰিখটো সোঁৱৰাৰ বাবেই গুগলে তেওঁৰ জন্মদিনৰ স্মৃতি হিচাপে আৰু তেওঁক শ্ৰদ্ধাঞ্জলি দিয়াৰ এক নমুনা স্বৰূপে গুগল ডুডলত আজি তেওঁ প্ৰতিচ্ছবি ৰখা পৰিলক্ষিত হ'ল। গতিকে বন্ধুসকল, আমাৰ এনেকুৱা কিছুমান তথ্যসূচক ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।